আৰু যিহেতু গাঁৱৰে এয়া অৱস্থা দেখিছেনে, ভাত বনাই আছোঁ দুইফালে, কাৰণ পথাৰত মানুহ আছে। সুপ্ৰভাত মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আৰু মই আছামিজ পনীয়া আপোনালোকক সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আহিছোঁ বেহাৰতলীত, আৰু বেহাৰতলী দেখিছেনে, ড্ৰেছ চেঞ্জ কৰিম বাৰু, যিহেতু একদম বহুত ডাকে বেহাৰে চাহি আছে, আৰু এওঁৰ লগত আহিছোঁ একেবাৰে পানী চানী লৈ। আৰু যিহেতু গাঁৱৰে এয়া অৱস্থা দেখিছেনে, ভাত বনাই আছোঁ দুইফালে, কাৰণ পথাৰত মানুহ আছে। সৰিয়হ উঠোৱা বেহাৰ, ইয়াত মঙলদৈত বেহাৰ বুলি কয়, ময়ো বেহাৰ বুলিয়ে কওঁ বাৰু। সৰিয়হ কওঁতে অলপ কষ্টহে হয় যেন পাওঁ, লিখিত ক'ব ইচ্ছা নাই আৰু এয়া দুইফালে ভাতে, আৰু এয়া বহাই দিছোঁ বাৰু, ভাতকেইটা সৰকৈ দালি বহাইছোঁ আৰু ভাত হম হম হৈছে অৱস্থা, ভাত হ'ব লাহেকৈ। আৰু এয়া দুইফালে, এফালে দালি বহাই দিছোঁ, এফালে ভাতকেইটা হওঁ হওঁ হৈছে। এই অৱস্থা, একদম ঘৰ চৰ চাফা কৰিব পৰা নাই এসপ্তাহ ধৰি। সেই সৰিয়হ খেতি আৰু যিহেতু বেহাৰতলী আছোঁ আমাৰ, আৰু দেও এতিয়া কান্দ চাব দেই ৰাইজসকল, একে ব্ৰইলাৰটো মাৰোঁতে একে গান শুনি শুনিহে ব্ৰইলাৰটো মাৰিছে, আৰু এইটো দেও নিজে। আৰু দেউতাই মাংস কাটি দিছে। ইয়া ঘৰৰ একদম অৱস্থা, মই এইখিনি যোগাৰ কৰি, দেউতাই ইয়া মাংস অলপ কাটি দিলে, আৰু এয়া মই যোগাৰ কৰিছোঁ পিঁয়াজে নহৰুৱে, আৰু আদা আনিবা আছে বাৰু, আদাখিনি আনো। আৰু এয়া অৱস্থা, কি বনাওঁ চাওঁ, পথাৰৰ ভিডিঅ' অলপ দেখুৱাম বাৰু এইটো ভিডিঅ'ৰ যোগেদি। আৰু ভাত খাই উঠি এইয়া মানুহজন, তাৰপিছত আছে খুৰীমা আৰু মায়ে, অলপ ডাঙৰ কৰি দিয়ে। মা আৰু অলপমান আছে বাৰু, হোৱা নাই। আৰু এয়া বৰবাৰী পথাৰখন, ৰালি তামাম কষ্ট কৰছা। বেহাৰতলী আজি অন্তিম নিশা, অন্তিম দিন, নিশা নহয়, এতিয়াতো হ'বই বাৰু। আৰু এইটো মানুহটো যেনিবা মাত দিয়া, হ'ব দিয়া, নিদিলেও কথা নাই।